ঠিক আছে চকলেট দিম তোমালোকে সাধু শুনিবা ঠিক আছে ঠিক আছে সাবস্ক্ৰাইব কৰি দিলে ভাল লাগে নহয় জানো বেয়া লাগে সকলোৱে যাতে লাইক ফলো আদি কৰি দিয়ে ঠিক আছে মই তোমালোকক সাধু শুনাম আজি সাধুটো হ'ল এজন গোপী নামৰ দুষ্ট ল'ৰা এজনৰ সাধু এজন গোপী নামৰ ল'ৰাই দেউতাকৰ সৈতে এখন গাঁৱত বাস কৰিছিল সিহঁত বহুত দুখীয়া মানুহ আছিল সিহঁতে গো পালন কৰিয়ে সকলো জীৱিকা উপাৰ্জন কৰিছিল এদিনাখন এই গোপী নামৰ ল'ৰাজনৰ দেউতাকৰ গা বেয়া আছিল দেউতাকে ক'লে গোপী আজি তুমিয়ে মোৰ গৰুকেইটা চৰাবলৈ যোৱা তেতিয়া গোপীয়ে গৰু চৰা হ'ব দেউতা বুলি ক'লে দেউতাকে ক'লে সেই হাবিখনৰ ওচৰত যিখন পথাৰ আছে তাতে তুমি গৰুকেইটা এৰাই দিবাগৈ গোপীয়ে সেইমতে গৰু লৈ গ'ল লগতে পাতলু গুটি শিলগুটি এছাৰি এইবিলাক লৈ গৈছে আৰু দুষ্ট ল'ৰা তাৰপিছত পথাৰত গৰুকেইটা এৰাল দি এজোপা ডাঙৰ গছৰ ডালত বহি ল'লে লৈ ইফালে শিলগুটি মাৰি আছে সিফালে শিলগুটি মাৰি আছে এনেকৈ সময়বিলাক পাৰ কৰি আছে কৰি থাকি এটা সময়ত গৈ তাৰ আমনি লাগি সি দুষ্ট ল'ৰা আছিল নহয় সি আৰু এবাৰ ভাবিলে আৰু গাঁৱৰ মানুহক এবাৰ দৌৰাই এই বুলি ভাবি কি কৰিলে এনেই মিছাতে বাঘ আহিছে ৰাইজসকল বাঘ আহিছে এই বুলি একদম চিঞৰি দিলে নহয় তেতিয়া গাঁৱৰবাসী কাণত পৰিল গাঁওবাসীয়ে যাঠি জোং দা কটাৰী যোনে যি পাইছে তাকে লৈ দৌৰি আহিছে মানে তাক বচাবলৈ তাৰপৰা দেখা পাই গোপীক দেখি পেলাই কৈছে গোপী গছৰ পৰা নামি নাহিবা ক'ত বাঘ আহিছে আমাক দেখাই দিয়া তাৰপিছত দেখে কি কৰিলে সিটো একদম হাঁহি মাৰি দিলে হা 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 দাদাহঁত নাই বাঘ নাই মই এনেই আপোনালোকক দৌৰালোঁ তেতিয়া গাঁৱৰবাসীয়ে একদম খঙত ৰ'ব নোৱাৰিলে তাক গালি গেলা যোনে যি পাৰে আৰু বেয়াকৈ কৈ তাক তাৰ পৰা গুচি আহিল সন্ধিয়াও হ'ল সি লাহে লাহে গৰু লৈ আহিল আহি ৰাতিটো থাকিলে আৰু থাকি পিছদিনাখন আকৌ সি গৰু লৈ গ'ল নহয় তালৈ যাই দেখে পিছদিনাখন সঁচাকৈ বাঘ ওলাল এতিয়া কি কৰিব সি আৰু যিমান পাৰে তেটো ফালি চিঞৰিছে আৰু ৰাইজসকল আজি মোক বাঘে খালে সঁচাকৈ কৈছোঁ আহক মোক বচাওক তেতিয়া গাঁৱৰবাসীয়ে নাহিল কিয় নাহিল সেইদিনা ভাবিলে আজিও ই আমাক ঠগাবৰ কাৰণে এইবিলাক কৰিছে এই বুলি সিহঁতে গাঁৱৰবাসী কোনো নগ'ল তেতিয়া বাঘে সুবিধা পাই বাঘে গৰু মানুহ সকলোবিলাক খালে গধূলি যেতিয়া হৰ চাপা নাই ঘৰত যোৱা নাই তেতিয়া আৰু দেউতাকে বিচাৰি আহি দেখে সকলো শেষ তাকে দেখি মূৰে কপালে হাত দি কান্দি আছে আৰু তেতিয়া গাঁৱৰবাসী আহি পেলাই আৰু কি কৰিব উপায় নোহোৱা হ'ল আমি এতিয়া সাধুটোৰ পৰা কি বুজি পালোঁ আগদিনাখন যদি মানুহক নথগালে হয় পিছদিনা তাৰ বিপদ নাহিল হয় সেইকাৰণে মানুহে কি কৰিব নালাগে আনক কেতিয়াও ঠগাব নালাগে আনক ঠগালে নিজে কেতিয়াবা ঠগ খাই যায় সেইকাৰণে আনক ঠগালে নিজৰে বিপদ হয় সেইকাৰণে কেতিয়াও তেনেকুৱা কাম কৰিব নালাগে